নমস্কাৰ সকলোকে স্বাগতম জনাইছো এমকে পিটিভি লাইভলৈ। আজি দিন সমষ্টিৰ মইৰাবাৰী মৌজাৰ অন্তৰ্গত হাছৰা বজাৰ প্ৰাংগণত দলৈগাঁও আঞ্চলিক এআইডিএফ কমিটিৰ উদ্যোগত যোগদান পৰ্ব আৰু বিশাল কৰ্মী সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দিন সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। হাছৰা বজাৰ প্ৰাংগণত এআইইউডিএফ দলৰ যোগদান পৰ্ব কৰ্মী সভাত বিধায়ক আমিনুল ইছলামৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি সন্তুষ্ট হৈ আজি ৩ শতাধিক ৰাইজে বিভিন্ন দলৰ পৰা আহি আনুষ্ঠানিকভাৱে এআইইউডিএফ দলত যোগদান কৰে। মইৰাবাৰীৰ পৰা মুস্তাফিজুৰৰ সৈতে আছাদুল ইছলামৰ ৰিপৰ্ট এমকে পিটিভি লাইভ। মহিলা মোৰ্চা, ছাত্ৰ মোৰ্চা, পঞ্চায়ত কমিটিৰ যিসকল কৰ্মকৰ্তাৰ বিগত 15 বছৰীয়া পৰিক্ৰমাত এই দলৰ কাৰণে যিসকলে দিনে নিশাই কষ্ট কৰি অশেষ পৰিশ্ৰম ত্যাগ স্বীকাৰ কৰি আজি দলৰ এই পৰিস্থিতিত আজি দলৰ এই উত্তৰণৰ কাৰণে যিসকলে বহু কষ্ট ত্যাগ পৰিশ্ৰম স্বীকাৰ কৰিলে, যাৰ কাৰণে আজিও আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোক আজি নতুনকৈ যোগদান কৰিব। এই কৃতিত্ব মোৰ নহয়, এই কৃতিত্ব আমাৰ সমষ্টিৰ চুকে কোণে কাম কৰি থকা প্ৰত্যেকজন আমাৰ দলীয় নেতা কৰ্মী। তেখেতসকলৰ এটা কথা আজিও আমি আগতে খবর পাইছো, বহু যুবক ছেলেরা সেদিন প্রায় 200-300 ডিং সার্কেল অফিসের সামনে থেকে লোকের নাম এনআরসি থেকে বাদ দেওয়ার জন্য তারা অবজেকশন করেছে। তার বিরুদ্ধে প্রথম প্রতিবাদ গোটা আসামের মধ্যে ডিং সার্কেল অফিসের সামনে থেকে শুরু হয়েছিল। আর সেইটা করেছিল আমাদের সোনার ছেলেরা। এই সংগঠনগুলো আমরা পাইনি সেদিন। তারপরের দিন লাহরিঘাট করা হয়েছিল। লাহরিঘাট আমার সুমদের সঙ্গে পূর্ণ সহযোগিতা করেছিল আমাদের ডিং সমষ্টির যুবকরা, লাহরিঘাট সমষ্টির যুবকরা। আমরা লাহরিঘাট থেকে সার্কেল অফিস পর্যন্ত আমরা সেখানে প্রসেশন করে জোরদার প্রতিবাদ করেছিলাম 2 সমষ্টি সম্মিলিতভাবে।